দলি আপোনালোকে চাই আছে দি ক্ৰছ কাৰেন্ট এতিয়া প্ৰকৃতিৰ ৰুখত পৰিছে প্ৰযুক্তিৰ দেশ জাপান এতিয়া জাপানত নাই পানী নাই বিজুলী আৰু অনিদ্ৰা অনাহাৰত দিন ৰাতি কটাবলগীয়া হৈছে জাপানৰ বাসিন্দাসকলে প্ৰায় 1.5 লাখ লোকে এতিয়া অনিদ্ৰা অনাহাৰে পাৰ কৰিছে ইটোৰ পিছত হিটু দিন কিয়নো জাপানত এতিয়া প্ৰকৃতিৰ তীব্ৰ প্ৰকোপ পৰিছে ঘূৰ্ণীবতাহ তালাসৰ কবলত পৰি হৰকাচুটি হেৰাইছে জাপানে আৰু প্ৰকৃতিৰ ৰুখত এতিয়া জাপান খাবলে নাই পানী নাই বিজুলী অনিদ্ৰা অনাহাৰত 1.5 লক্ষাধিক জনতা ঘূৰ্ণীবতাহ তালাসৰ সংহাৰী ৰূপ জাপানত ভূমিস্খলন আৰু বানপানীৰ কবলত বহুতো অঞ্চল আৰু এনেদৰে দেখা গৈছে ঘূৰ্ণীবতাহৰ কবলত পৰি এতিয়া জাপানে হৰকাচুটি হেৰাইছে কিয়নো এই ঘূৰ্ণীবতাহ অব্যাহত আছে বিগত বহুদিন ধৰি আৰু যাৰ ফলতে এতিয়া জাপানত ব্যাহত হৈ পৰিছে পানী বিজুলী ইত্যাদিৰ দৰে বহুতো অত্যাৱশ্যকীয় সেৱা অথবা সামগ্ৰী প্ৰায় 1.5 লক্ষাধিক লোকে 72 ঘণ্টা পাৰ কৰিছে অনিদ্ৰা অনাহাৰে চেন্ট্ৰেল জাপানত ঘূৰ্ণীবতাহৰ বাবে পানী আৰু বিদ্যুৎ যোগান সম্পূৰ্ণ ব্যাহত হৈ আছে আৰু প্ৰায় 1.5 লক্ষাধিক লোকে এতিয়া পাৰ কৰিবলগীয়া হৈছে অনিদ্ৰা অনাহাৰে দিন ৰাতি আৰু এই ঘূৰ্ণীবতাহজাকৰ নাম হৈছে তালাস আৰু এই তালাসৰ ফলতে দেশখনৰ বিভিন্ন প্ৰান্তত ভূমিস্খলন আৰু বানপানীৰ সৃষ্টি হৈছে প্ৰশান্ত মহাসাগৰ উপকূলীয় অঞ্চলত ঘূৰ্ণীবতাহ তালাসে খুন্দা মাৰাৰ ফলত বিগত 24 ঘণ্টাত 40 সেণ্টিমিটাৰতকৈ অধিক বৰষুণ হৈছে চেন্ট্ৰেল জাপানত বিগত শুক্ৰবাৰ আৰু শনিবাৰৰ পৰা চেন্ট্ৰেল জাপানৰ বিভিন্ন প্ৰান্তত বৰষুণৰ পৰিমাণ বৃদ্ধি পায় দেশখনৰ 1,20,000 লোকৰ ঘৰত পানী আৰু বিজুলী যোগান বিগত 3 দিন ধৰি ব্যাহত হৈ আছে আৰু ভূমিস্খলনৰ ফলত পথ বন্ধ হৈ থকাৰ বাবে উদ্ধাৰ অভিযানো ব্যাহত হৈছে চিজৌকা অঞ্চলত প্ৰায় 55,000 লোকৰ ঘৰত বিদ্যুৎ আৰু পানীৰ সংযোগ ব্যাহত হৈ আছে আৰু এনেদৰে দেখা গৈছে ঘূৰ্ণীবতাহ তালাসৰ কবলত পৰি এতিয়া জাপানৰ বাসিন্দাই দিন ৰাতি কটাবলগীয়া হৈছে অনিদ্ৰা অনাহাৰে প্ৰায় 1,50,000 লোকে 72 ঘণ্টা পাৰ কৰিছে অনিদ্ৰা অনাহাৰে ঘূৰ্ণীবতাহ তালাসৰ কবলত পৰি এতিয়া জাপান প্ৰযুক্তিৰ দেশ জাপানে হেৰুৱাইছে হৰকাচুটি আৰু হেহে এতিয়া জাপানত নাই খাবলে পানী জাপানত নাই বিজুলী আৰু হেহে দেখা গৈছে যে প্ৰযুক্তিয়ে প্ৰকৃতিৰ ওচৰত নতশিৰ কৰিছে কিয়নো ঘূৰ্ণীবতাহ তালাসে চলাইছে জাপানত প্ৰচণ্ড প্ৰকোপ আৰু এই ঘূৰ্ণীবতাহৰ ফলতে এতিয়া জাপানে নতশিৰ কৰিবলগীয়া হৈছে প্ৰযুক্তিৰ দেশ জাপানে নতশিৰ কৰিবলগীয়া হৈছে প্ৰকৃতিৰ ওচৰত প্ৰায় 1.5 লক্ষাধিক লোকে এতিয়া অনিদ্ৰা অনাহাৰে পাৰ কৰিবলগীয়া হৈছে দিন ৰাতি আৰু এনেধৰণৰ ঘূৰ্ণীবতাহৰ ফলতে এতিয়া জাপানৰ বহুতো অঞ্চল ভূমিস্খলন আৰু বানপানীৰ কবলত দেশখনৰ প্ৰায় 1,20,000 লোকৰ ঘৰত পানী আৰু বিজুলী যোগান বিগত 3 দিন ধৰি ব্যাহত হৈ আছে আৰু একেই ঘূৰ্ণীবতাহ তালাসৰ কবলতে ভূমিস্খলন আৰু বানপানীৰ সৃষ্টি হৈছে জাপানৰ বহুতো অঞ্চল চিজৌকা অঞ্চলত প্ৰায় 50,000 লোকৰ ঘৰত বিদ্যুৎ আৰু পানীৰ সংযোগ ব্যাহত হৈ আছে